ভগৱান শ্ৰীকৃষ্ণৰ তিনিটা বাণী কৰ্ম আৰু ফল। মানুহৰ এইটোৱে স্বভাৱ যে সিহঁতৰ প্ৰতিটো কামৰ প্ৰতিফল প্ৰাৰ্থনা কৰে। বেছিভাগ সময় এই ফলাফলৰ চিন্তা কৰি কল্পনাৰ সাগৰত উটি ফুৰে যে মই যদি এই কামটো কৰোঁ তেন্তে এই ফলটো পাম বা লাভ কৰিম। তেওঁ সেইটো কল্পনা কৰি থাকে যিটো তাৰ হাতত নাই, যিটো কল্পনা কৰাৰো অধিকাৰ মানুহৰ হাতত নাই। মানুহে মাত্ৰ নিজৰ কৰ্ম কৰিব পাৰে, তাৰ ফল কি পাব সেইটো মানুহৰ হাতত কেতিয়াও নাই। সেইবাবে আপুনি মাত্ৰ কৰ্ম কৰি থাকক, ফলৰ চিন্তা কেতিয়াও নকৰিব। মনত ৰাখিব, গছ আৰু গছৰ ডাল যিদৰে এটা আনটোৰ লগত থাকে, ঠিক তেনেদৰে কৰ্ম আৰু ফল একেলগেই থাকে। যি ধৰণৰ কাম আপুনি কৰিব সেই ধৰণৰে ফল আপুনি পাবই পাব। সেইবাবে ফলৰ আশাত কাম কৰাৰ সময় নষ্ট কেতিয়াও নকৰিব। কাৰণ যিজন ব্যক্তিয়ে সময় নষ্ট কৰে, সময়ে সেইজন ব্যক্তিকো নষ্ট কৰি পেলায়। কালি, আজি আৰু অহাকালি। আমাৰ জীৱন এই তিনিটিৰ আশে-পাশেই ঘূৰি থাকে। আমি সকলো সময়তে পাৰ হৈ যোৱা বিষয়বোৰৰ কথা ভাবি থাকোঁ। অতীতত যদি আমাৰ কোনো ভুল হয়, সেই ভুলৰ বিষয়ে ভাবি আমি সকলো সময়তে অনুতাপ কৰি থাকোঁ। এইটো আমাৰ কেতিয়াও উচিত নহয়। চোৱা, অতীতৰ পৰা শিক্ষা লোৱা অত্যন্ত প্ৰয়োজন, কিন্তু সেই ভুল যাতে আমাৰ দ্বিতীয়বাৰ নহয় সেই কথাটো বা সেই কামটো কিন্তু বৰ্তমানেই কৰিব লাগিব। দ্বিতীয় কথা, আমি সকলো সময়তে ভাবোঁ অহাকালিৰ কথা, ভৱিষ্যতৰ বিষয়ে। আমি ভাবোঁ যে কালি কৰিম, আজি এই কামটো কৰিব পৰা নাই, কোনো কথা নাই, কিন্তু কালি আকৌ কওঁ আজি নকৰোঁ, দিনটো ভাল নহয়, কালি কৰিম। এইদৰে আমি অলপকৈ বহু মূল্যৱান সময় অতিবাহিত কৰি দিওঁ। দেখিবা, এই যে তুমি কৈছিলা কালি, এইটো কেতিয়াও তোমাৰ হাতত আহি নপৰিব। সেয়েহে যিটো কাম কৰিব বিচৰা সেইটো আজিয়েই কৰা, অন্ততঃ কামটো আৰম্ভ কৰা। কাৰণ এই সময় আপোনাতকৈ সদায় আগত থাকিব। কিয় জানেনে? কাৰণ এই সময় আপোনাৰ বাবে কেতিয়াও অপেক্ষা নকৰে, সেইবাবে আপুনিও তাৰ বাবে অপেক্ষা নকৰিব। যিটো কৰিবলগীয়া আছে সেইটো আজিয়েই আৰম্ভ কৰক। ধৈৰ্য কি? কোনো গুণ, কোনো অনুভূতি নে কোনো দৃষ্টিভংগী? মোৰ কাৰণে ধৈৰ্য এখন বাহন। আপুনি হয়তো ভাবিছে ই কেনেকুৱা বাহন? বাহনটো হাতী, ঘোঁৰা, উট হ'ব পাৰে, কিন্তু ধৈৰ্যক বাহন বনা মানে? অলপ ভাবি চাওঁ ব'লা। পৃথিৱীত এনে কোনো বাহন নাই যিয়ে তাৰ আৰোহীক আছাৰ মাৰি পেলোৱা নাই। সেইটো উট, ঘোঁৰা বা হাতীয়ে নহওক কিয়। আৰোহণ কৰি থাকোঁতে এবাৰ হ'লেও সেই ব্যক্তিজন মাটিত পৰিবই। কেতিয়াবা পৰে জন্তুৰ ঠেঙত, নতুবা কেতিয়াবা পৰে কাৰো ভৰিত, নতুবা নিজৰ চকুতে নিজে সৰু হৈ যায়। কিন্তু ধৈৰ্যৰূপী বাহনে কেতিয়াও কাকো পেলোৱা নাই। কাৰণ ধৈৰ্যই আপোনাক বিবেক প্ৰদান কৰে, বিবেকে আপোনাক পৰিকল্পনা কৰাত সাহায্য কৰে, আৰু পৰিকল্পনাই প্ৰদান কৰে আপোনাক শক্তি আপোনাৰ লক্ষ্যৰ পিনে আগুৱাই যাবলৈ। গতিকে ধৈৰ্যক সদায় মনত ৰাখিব, নিজক ধৈৰ্যশীল বনাব।